হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেন্তে আহকচোন চাওঁ মই কেনেকৈ বনাওঁ। এয়া মাছ কেইপিচমান ভালদৰে ধুই লৈছোঁ। ইয়াতে নিমখ আৰু হালধি গুড়ি মিহলাই ল'লোঁ। এতিয়া প্ৰয়োজন হোৱা বস্তুখিনি লৈ লৈছোঁ। পিঁয়াজ লৈছোঁ, শুকান মছলাৰ জলকীয়া গুড়ি লৈছোঁ, জিৰা গুড়ি আৰু মিট মছলা গুড়ি, লগতে 3টা জলকীয়া, তেজপাত ল'লোঁ 2পাত, আলু লৈছোঁ, আদা, নহৰু আৰু জলকীয়া একেলগে মিক্স কৰি পেষ্ট বনাই লৈছোঁ। হালধি গুড়ি আৰু নিমখ সোৱাদ অনুসৰি লৈ লৈছোঁ। বিলাহী 4টা কাটি লৈছোঁ। ইয়াতে ধনিয়া পাত লৈছোঁ আৰু মাছ 4 পিচ লৈছোঁ। ফ্ৰাই কৰা নাই মাছ 4 পিচ, এনেকৈ কেঁচাই বনাম, ফ্ৰাই নকৰাকৈ। কেৰাহী এটাত অকণমান তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ ইয়াতে। পিঁয়াজখিনি অলপ সময় ভাজি থাকিব লাগিব। তেজপাত 2পাত দি দিলোঁ। শুকান মছলাখিনিও দি দিলোঁ। জলকীয়াৰ গুড়ি, জিৰা গুড়ি আৰু মিট মছলাৰ গুড়িখিনি। আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনিও দি দিলোঁ ইয়াতে। এতিয়া আটাইখিনি ভালদৰে মিহলাই লৈ অলপ সময় ভাজি থাকিম। কাটি থোৱা বিলাহীখিনিও দি দিলোঁ। লগতে আলুখিনিও দি দিম ইয়াতে। গোটেইখিনি ভালদৰে অলপ সময়ৰ কাৰণে ভাজি থাকিব লাগিব। আপোনালোকেও এনেকৈ এবাৰ বনাই চাবচোন, খাবলৈ বহুতেই সোৱাদ হয়। নিমখ আৰু হালধি গুড়ি সোৱাদ অনুসৰি দি দিলোঁ। ঢাকনি দি দিলোঁ অলপ সময় সিজিবলৈ। অলপ সময় পিছত ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া চাওক, তেলখিনি ওপৰলৈ উঠি আহিছে। এতিয়া মাছখিনিও দি দিলোঁ ইয়াতে। লাহে লাহে অলপ সময় এনেকৈ লাৰি থাকিব, যাতে মাছখিনি ভাঙি নাযায়। অলপ সময় এইখিনি ভাজি ল'ম এনেকৈ। এতিয়া অকণমান গৰম পানী ইয়াতে ঢালি দিলোঁ। আমি গ্ৰেভিটো অকণমান কমকৈ খাম, সেইকাৰণে পানী বেছিকৈ দিলোঁ। আপোনালোকে যদি গ্ৰেভি বেছিকৈ খাব বিচাৰে, তেন্তে পানী অকণমান কমকৈ দিব।
এতিয়া অলপ সময় এনেকৈ সিজিব দিম। ঢাকনিখন দি দিলোঁ সিজিবলৈ। অলপ সময় পিছত হাতেৰে ল'লোঁ ঢাকনিখন। এয়া চাওক, মাছখিনি উতলিবলৈ আৰম্ভ কৰিলে। সকলোখিনি ধুনীয়াকৈ সিজি গৈছে। কাটি লোৱা ধনিয়াৰ পাতখিনি শেষত দি দিলোঁ। মাছখিনি আমাৰ ৰেডি হৈ গ'ল। যদি ৰেচিপি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।